কৰি দেখুৱাই আছোঁ মই আপোনালোকক দেই। এয়া কি অকণমান জাষ্ট টাৰ্ণিং আছে, এই টাৰ্ণিংটো চাওক কিমান ধুনীয়া। এইটো হৈছে তামোলপুৰ পৰে, এই তামোলপুৰৰ পৰা অকণমান যাব লাগে, তাৰপিছত এটা পাৰ্ক আছে। সেই পাৰ্কটো মানে বহুত ধুনীয়া পাৰ্ক, মই আপোনালোকক দেখুৱাম। আৰু এই টাৰ্ণিং ৰাস্তাটো অলপ দেখুৱাই আছোঁ, চাই থাকিব। কাৰণ মই বাইকেৰে গৈ আছোঁ, চাউণ্ডটো শুনা পাই আছোঁ নাই গম নাপাওঁ দেই, বতাহ লাগি আছে। এইটো ধুনীয়া ধাবা এটা, নদীৰ মাজত ধাবা, মাল খা পূৰা বিন্দাছ থাক। আৰু আগত গৈ দেখুৱাই আছোঁ, চাওক কিমান ধুনীয়া ঠাই। এইখন এটা টাৰ্ণিং আছে, আৰু মই যিখন জেগাত মানে গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ, এইখন জেগা বিৰাট ধুনীয়া। সন্ধিয়া টাইমত আহিব লাগে, মজা। আপোনালোকক দেখুৱাইছোঁ জাষ্ট, ৰ'বা। এইখন হৈছে আপোনাৰ ভূটানৰ পৰা যিখন নদী আহে, বগামাটি বুলি কয়, সেই বগামাটি নদী হয়। আৰু চাওক, এইখন নদীতে মানে কেঁচাৰ বহিলে, ইফালে কেঁচাৰ ইফালে কেঁচাৰ। আৰু মেইন পইণ্টটো মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে এটা পাৰ্কৰ নিচিনা জেগা নদীৰ মাজত। এতিয়া দুপৰীয়া হ'ল, এতিয়া 12টা বাজিলে চাগে, এতিয়া মানুহ পাম না নাই গম নাপাম, কিন্তু সন্ধিয়া টাইমত আহিব লাগে 6টা-7টা বজাত। বা ইমান মজা। আৰু সেই ঠাইটো আপোনালোকক অকণমান জাষ্ট দেখুৱাম বুলি ভাবিছোঁ, আৰু গৈ আছোঁ মই, চাওক। এই গৰমত বাইক চলাই ধেমাজি যাম বুলি ভাবিছিলোঁ, কিন্তু টোপনিয়ে লাল কাল। এতিয়া মই ওৰাঙত গৈ কিনে থাকিম আৰু আপোনালোকক জাষ্ট দেখুৱাম। সেই চাহ গছৰ মাজে মাজে, চাহ গছ বহুত পাৰ হ'লোঁ, আৰু এই আগত আছে বহুত ডাঙৰ কেম্প, ৰাস্তা ঘাট বনোৱা মানে সেইবিলাক কেম্প। চাওক, ইয়াতে নিজে মানে কোম্পানী এটা তেল ডিপু এটা বহাইছে, কিমান ডাঙৰ কোম্পানী। আৰু এইটো কেঁচাৰ, ইমান জংঘলৰ মাজত মানে ঘৰ, ধাবা, পূৰা খোলা এনজয়। এইফালে জংঘলত আছে, আৰু এতিয়া মই গৈ আছোঁ এটা ভাল ঠাই আপোনালোকক দেখুৱাবলৈ। য'ত গৈ আছোঁ সেই ঠাইটো পাম, সেই ঠাইটো পাম মই এতিয়া। মানুহ আছে, কেইটামান মানুহ আছে চাগে। এইখন যিখন নেকি আপোনালোকে দেখি আছে ৰঙা নীলা, এইখন দেখিছনে গাইছ, বহি আছে। এতিয়া মই গৈ আছোঁ আপোনালোকক অকণমান জাষ্ট দেখুৱাবলৈ। মানুহ এইটো চব মানুহে মানুহ। সোমাবলৈ মানে বহিবলৈ জেগা বিচাৰি আছোঁ বাৰু, আপোনালোকক দেখুৱাবলৈ। এটা চিট খালী নাই, চব ল'ৰা ছোৱালীৰ একদম যোৰা দুটা। এতিয়া মই এটা খালী দেখি আছোঁ, এটা খালী পাইছোঁ। এইখন বাইকেৰে ওলাই গৈ আছে, কাৰোবাৰ বোৱাৰী মাইকী এটা। ইয়াতে অকণমান ৰেষ্ট কৰোঁ, আৰু আপোনালোকক অকণমান জাষ্ট দেখুৱাম জেগাটো কেনেকুৱা জেগা। আপোনালোকে চাব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইবটো কৰিব। বাইকখন ক'ত থ'ম বাৰু, পূৰা ৰ'দ। ষ্টাইন চাবি ল'লোঁ, আৰু অকণমান চাওক, ল'ৰা ছোৱালী চব জোৰ পূৰা ঘৰ। চাওক এইফালে, আৰু এইখন আছে নদী বহুত ডাঙৰ। সেই ব্ৰিজৰ তলতো আছে মানুহ। গৰম, অকণমান ৰেষ্ট কৰোঁ, আৰু আপোনালোকক অকণমান জাষ্ট ইয়াতে বহি অলপমান কথা পাতোঁ, আৰু ক'ত কি হয় গৈ আছোঁ বাছ। আৰু মই আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ যে বান্দৰ এটা বনাই আছে, বহুত ডাঙৰ কিং বান্দৰ। এই ৰাস্তা দি মানে গ'লে দেখা পায়, এই ৰাস্তাটো এতিয়া মই যাম, আৰু আপোনালোকৰ ৰাস্তাৰে মানে যিমান পাৰোঁ সিমানেই দেখুৱাম, ওচৰত নেযাওঁ। কিন্তু এতিয়া বনোৱা নাই, আগত বনাইছিলে, এতিয়া কিবা এটা হৈ গ'ল, মানে আধাতে মানে বন্ধ হৈ গ'ল।
আৰু সেই বস্তুটো মই দেখুৱাবলৈ গৈ আছোঁ এতিয়া ব্লগ। কেতিয়াও মানে এনেকুৱা মোটো ব্লগ মানে বনাই পোৱা নাই, লাজ লাগি আছে। মানুহবিলাক চাই থাকে, চাই যায়। তথাপি মানে চেষ্টা কৰি আছোঁ, লাজটো গুচাই আছোঁ। জীৱনত লাজ আৰু ভয়, লাজবিলাক গুচাই আছোঁ। এই জীৱনত লাজ আৰু ভয়টো যদি আছে কেতিয়াও উন্নতি কৰিব নোৱাৰে মানে। তাকে ভাবিছোঁ লাজ আৰু ভয়টো মানে একদম গুচাই দিম। ব্লগ বনাই আছোঁ, মোটো ব্লগ। লাজ আৰু ভয়, আমাৰ ইফালে চাহ বাগান চাওক, সেইফালে কাম কৰি আছে। এতিয়া মানে 12টা বাজি গ'ল চাগে। দুপৰীয়া ভাত খোৱা টাইমটো হৈ গ'ল। চাওক কলেজীয়া স্কুল ছাত্ৰ ছাত্ৰী ভাল। এইফালে দেখিছেনে অলপমান ক'লাকৈ, সেইটোৱে হয়। এতিয়া অকণমান মই গছৰ তলত বহিম আৰু মই আপোনালোকক অকণমান জাষ্ট দেখুৱাওঁ ইয়াৰ অৱস্থাটো কেনেকুৱা। এইয়া বান্দৰ দেখিছনে কেনেকুৱা অৱস্থা হৈ আছে, কিমান ধুনীয়াকৈ বনাইছিলে আগত। এতিয়া মই আপোনালোকক অকণমান জাষ্ট দেখুৱাম ৰ'বা। চাওক কিং বান্দৰটো কেনেকুৱা হৈ আছে। চাওক অকণমান জাষ্ট জুম কৰি দেখুৱাই আছোঁ মই আপোনালোকক দেই। এয়া কিং বান্দৰ কি ধুনীয়াকৈ বনোৱা আছিলে, বহুত ডাঙৰকৈ। মই ওপৰৰ পৰা মানে আপোনালোকক ভিডিঅ' বনাই দেখুৱাই আছোঁ। আৰু এইটো নদীত মানে ঘৰ, চাওক কি অৱস্থা হৈ গ'ল। এই কিং বান্দৰটো যদি ধুনীয়াকৈ বনালে হয়, ইয়াতে এটা ধুনীয়া এটা ফিল হ'লে হয়। কি অৱস্থা বনাই দিলে মানুহে। এতিয়া চাওক আপোনালোকে কমেণ্টত জনাবচোন, এই হোৱা অৱস্থাত যদি এনেকৈ যদি অৱস্থা বেয়া হৈ যায়, এনেকুৱা হোৱা অৱস্থাত মানে যদি বেয়া হৈ যায় তেতিয়াহ'লে কিমান বেয়া লাগে। আৰু এই অৱস্থা হৈছে ইয়াতে চাওক, এইটো এতিয়া প্ৰমোদ বড়োৰ আণ্ডাৰত পৰিছে। আগত আছিলে BPF হাগ্ৰামা আৰু এতিয়া প্ৰমোদ বড়ো। এই বান্দৰবিলাক এইবিলাক মানে ডাঙৰ কিং চাইজ, মানে কিং যিটো আমি কিং বুলি কওঁ, এইবিলাক এনেকৈ ডাঙৰ বস্তু মানে বনাই ৰাখিব লাগে, বিৰাট ভাল লাগে আহিবলৈ যাবলৈ। যি হওক নহওক এতিয়া গৈ আছোঁ বলক।